কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়, কিয় এনেকৈ আপোনজন অচিনাকি হৈ যায়, কিয় এনেকৈ জীৱন হেৰাই, কিয় এনেকৈ জীৱন হেৰাই সময়ৰ প্ৰতিটো খোজত, কিয় এনেকৈ দাদা তই কি গান গাইছে শুনিছো একো নাই গানৰ মা ভাই কৈ দিছা এই মৰিছে মই যি গান গাওঁ তোৰ যে শুনিব আহিছে না কাণত সোপা মাৰি দিলে হ'ল যা এই হ'ব তই তেতিয়া কিনো সৰস্বতী নিচিনা কাজিয়া কৰিব আৰম্ভ কৰি দিলে আকৌ। এই চলিয়াত এইকেইদিন এটা ভিডিঅ' তামান ভাইৰেল হৈ থকা দেখা পাইছানে? কি ভিডিঅ'? এই যি কিবা স্প্ৰিং পটেটো নে কি বুলি কয় যে আলু দি যে বনাওঁ ঘূৰণীয়াকৈ কিবা কাটি পেলাই সেই দীঘলী পুখুৰী পাৰত যে ল'ৰা এটা ছোৱালী এটা যে বেছি আছে, লগতে এইকেইদিন দেখা নাই ডাঙৰ সৰু চব ইউটিউবাৰ ভিডিঅ' কৰিব গৈছে তাক লাগি আৰু যি ভিডিঅ' বনাই আছে ভাই আৰু কৈ আছে কি পাবলৈ ট্ৰু লাভ। ঐ ভাই এইকেইদিন কিন্তু তামান ভাইৰেল হৈছে ইহঁত, দেখা পাই ভালো লাগছে দেচোন। ঐ ভাই আমাৰ অসমীয়া ল'ৰাই যে নিজে কিবা এটা কৰিছে নিজাকে দেখি ভাল লাগছে দে। মাত্ৰ এই ভাইৰেলৰ ট্ৰেণ্ডিঙত থকা কেইদিনৰ বাদেও পিছে পৰা ইংকেছ লৈ থাকিলে ভাল লাগব। তাকে আমাৰ অসমত আকৌ এটা নিয়ম আছে নহয়, চব বস্তু ট্ৰেণ্ডিঙত থকা কেইদিনা ভাল, বাকী হৈ যায় পিছত যায় ভাল। তই ঠিকে কৈছা, দেখা তই ডাইলগটো কি তুলিবি ভাই। সেইবিলাক বাদ দি মই এটা কথা ভাবিছো। কি কথা ভাবিলে আকৌ তই? আমিতো এনেই ডাউলা পিটি ঘৰত বহি আছো, আমিও নহ'লে আমাৰ চকতে স্প্ৰিং পটেটো নেকি তাৰে বিজনেছ ষ্টাৰ্ট কৰি দিওঁ আমাৰ চকতে তিনিও। পাৰি, আমাৰ চকততো ভাই গধূলি দীঘলী পুখুৰী পাৰতকৈ বেছি মানুহ হয়। গধূলি আমি 3-4-5 ঘণ্টা বহিম চকত, তেতিয়া আমাৰো আৰামছে মাহৰ খৰচটো ওলাই যাব তিনিওৰ। দে তেতিয়াহ'লে আজি শুক্ৰবাৰ অহা সোমবাৰৰ পৰা আৰম্ভ হৈ যাওঁ। স্প্ৰিং পটেটো আহক ৰাইজ, মাত্ৰ 30 টকা মাত্ৰ 30 টকা। আহক দাদা আহক, স্প্ৰিং পটেটো খাওক আৰু জীৱনটো সুখী হৈ যাওক। ভাইহঁত বহুত নহ'লেও কিন্তু লাহে লাহে চেল যাব আৰম্ভ হৈছে দে। ইনকে লাহে লাহে বেছি হ'বলৈ আছিল। আহক দাদা আহক, স্প্ৰিং পটেটো খাওক জীৱনটো সুখী হৈ যাওক। আহক দাদা আহক, স্প্ৰিং পটেটো খাওক জীৱনটো সুখী হৈ যাওক। ভাই এইকেইদিন তামাম চেল যাই আছিল, আজি কি হ'লে এটাও কাষ্টমাৰ নাই? কাষ্টমাৰ ক'ত হ'ব, চকৰ সেইটো কোণত আপি এটাই ল'ৰা এটাই নতুনকৈ এখন দোকান খুলিছে স্প্ৰিং পটেটোৰ, চব মানুহ তাতে ভিৰ লাগছি যায়। কি কয় আজিয়ে খুলিছে আজিয়ে ভিৰ? গোটেই সিহঁতৰ দোকান মানুহ দি আগুৰি ধৰিছে। আগুৰি ধৰছি? সিহঁতৰ বস্তু আমাতকৈ সোৱাদ নেকি? নে আমাতকৈ কম দামত বেচিছে সিহঁতে? সোৱাদ একে, দামো আমাতকৈ বেছিহে। আমাৰ 30 টকা সিহঁতৰ 50 টকা। যদি সোৱাদো একে দামো বেছি, তেতিয়াহ'লে সিহঁতৰ তাত মানুহ কি আগুৰি ধৰিছে, আমাৰ তাত যে এটা মানুহ নাই আকৌ। লেজকি কা চক্কৰ বাবু, লেজকি কা চক্কৰ। মানে সেইখন দোকানত যিটো আপি আছে মস্ত ঠগা, একদম মৰম লগা, চালি চাই থাকিব মন যায়। এনেকুৱাহে নেকি? ভাইহঁত ইয়াত নতুনকৈ হ'লে স্প্ৰিং পটেটো দোকানখন কোনফালে আছে? দাদা স্প্ৰিং পটেটো খাব নেকি? আহক আমাৰ তাতে 30 টকা মাত্ৰ। দাদা ধুনীয়া হাপিটি থকা দোকানখন কোনফালে আছে সেইটো কওক। মেক চকলাই সেইফালে আছে যা, যাই থাক দেখা পাবি যা। ঠিক আছে দাদা। বাবা এইফালে স্প্ৰিং পটেটো নেকি থকা দোকানখন কোনফালে আছে? ককা আপুনি খাব নেকি? বহকচোন বহক, বনাই দিছোঁ মাত্ৰ 30 টকা। বাবা এইখন নহয় আৰু এখন যি আছে ঠগা আপি থকা সেইখন কোনফালে আছেনো? চাল্লা বুঢ়া, তই এই বয়সত স্প্ৰিং পটেটো খাব লাগি মোৰ পাইছে তাকো য'তে ত'তে নাখায়, থৌকা আপি থাকিলে খায়, তাতেহে খাব যায়। এই বয়সত থৌকা আপিছে কি কৰে মেক চকলাই? দুদিন পাছত ওপৰত যাবি, অলপ ভগৱানৰ নাম ধৰ। দেচোন বাবা আগতে আকৌ কোনফালে আছে দোকানখন? যাৱে মেক চকলাই ক'বা নো ক'ত আছে, নিজে বিচাৰি লগে যা। ঠিকেই যি দেখা পাইছো আমাৰ দোকান বন্ধ কৰিব লাগব, কোনো কাষ্টমাৰ এটাও নাই দেখোন আজি। বাকীটো বাদ বুঢ়াটো তাক লাগিয়ে গৈছে বে। বন্ধ কৰিব লাগব এতিয়া। আজি যদি তহঁতটো আপি হ'লে না, মোৰ আজি এই অৱস্থা নহ'লে শুনছা। আমি এতিয়া কি আপি হ'ব লাগিছিল নেকি মেক চকলাই? তহঁত দুটা আপি হ'ব লাগিছিল, আৰু কালিত নেকি তহঁত দুটাই মেখেলা চাদৰ পিন্ধি আহিবি। আৰু এইবাৰ পৰা বিজনেছ ইনকে নকৰোঁ, আগতে ভাল চাই থৌকা চাই আপি এটা বিয়া কৰাম, তাৰপিছতে এইবিলাক বিজনেছ কৰিম। ধেৎ চাল্লা।